बे समाव मोनसे ब्रेकिं निउज रायजो राजाफोरनि हान्थिग्रा गंसे गाहाय लामानि दालाङा थाद'नाय गैयै जुब जुब अखा हाबाय थानायनि जाउनाव थांनाय मोनायाव बायलांबाय जायनि थाखाय दा हान्थिग्रा सुबुंफ्रा गोबां जेंनायाव दं बाक्सा जिल्ला भारत भुटान सिमना ओनसोलाव थांनाय सुबनखाता निकासिनि थांलाय फैलाय खालामग्रा लामायाव थांनाय दिरिं दैमानि दालाङा थाद'नाय गैयै गोब्राबथार अखा हाबाय थानायनि जाउनाव भुटान हाजोनिफ्राय बोहैनाय दैया थांनाय मोनायाव सिफायलांबाय मख'जाथावदि दैमायाव आयेन बेरेखायै बाला अन्थाइ जावनायनि जाहोनावनो बेबायदि जाथाया जादों होननानै अजद दैखांदों ओनसोलनि हान्थिग्रा रायजो राजाफ्रा रायजोफोरा आरो बे दालांखौ थाबैनो बानायनानै रायजोनि सुबिदा खालामना होनो प्रमद बर' दैदेननाय सरकारखौ ओनसोलनि रायजोफोरा खावलायदों। नदीটো আমাৰ এইটো নামটো হ'ল দিৰিং নদী আমাৰ ভূটান পাহাৰৰ পৰা বৈ আহিছে ইয়াত বহুত পানী আজি বহুত পানী দেখা গৈছে আৰু এইটো যিটো ৰাস্তা তাত এখন অভাৰব্ৰিজ আছিল আমাৰ ভূটানৰ পৰা মানে সুবনখাটাৰ পৰা মছলপুৰলৈকে যোৱাটো একদম অতিকৈ জৰুৰী ৰাস্তা এইটো ইয়াত মানে আজি 6 বছৰ আগতে দলংখন হৈছিলে কিন্তু তাৰে পশ্চিম চাইডৰ এটা অংশ ভাঙি গ'ল 4 বছৰ আগতে এতিয়ালৈকে কোনো মেৰামতি নহ'ল আৰু আজি তাৰ বিনিময়ত আজি আৰু এটা অংশ খহি গৈছে খহি যোৱাৰ কাৰণে আজি নিকাচিত আমাৰ যিবিলাক ল'ৰা ছোৱালীবিলাক কলেজত যায় সিহঁতে কলেজত যাব পৰা নাই কিছুমান ল'ৰা ছোৱালীৰ পৰীক্ষা আছিলে পৰীক্ষাত আজি উত্তীৰ্ণ যায়ও উপস্থিত হ'ব নোৱাৰিলে বহুত অসুবিধা হৈছে আমাৰ কি হ'ব আমি আমাৰ মতে হ'লে আমাৰ ৰাইজৰ মতে আমি সব জেচিপি যিটো গাঁত খান্দিছে নদীটো খান্দি যাইছে তাৰ কাৰণে বহুত দোহা হৈ গৈছে নদীটো তাৰ কাৰণে আমি ব্ৰিজখন ভঙাবলৈ অনুভৱ কৰোঁ আৰু ইয়াৰ চৰকাৰে এটা ভাল ব্যৱস্থা কৰি দিয়ে আমাৰ সকলো ৰাইজৰ কাৰণে সুবিধা হ'ব বুলি আমি এইটোৱে আশা কৰোঁ আৰু চৰকাৰৰ ওচৰত এইটো ৰাস্তা হৈছে একমাত্ৰ সুবনখাটা নিকাচিৰ যোগাযোগৰ একমাত্ৰ পথ এইটো ৰাস্তা নোহোৱাৰ ফলত আমাৰ ইমান অসুবিধা হৈছে আজি যোৱা 5-6 বছৰ হ'ল নেকি দলংখন হোৱাৰ 2 বছৰ আগতে ইয়াৰ এটা মানে পায়া এটা হৈ গ'ল হা সেইটোৰ কোনো মেৰামতি নহ'ল তাৰপিছত আজি যোৱা ৰাতিৰ প্ৰবল বৰষুণৰ ফলত আৰু পিছৰ পায়াটো হৈ গ'ল গতিকে এতিয়া তাৰমানে কলেজৰ ছাত্ৰ ছাত্ৰী লগতে যিমান যাতায়াতৰ মানে মানুহখিনি আছিল সকলো ব্যৱসায় এইবিলাকে চব ঘূৰি যাব লগা হৈছে গতিকে আমাৰ এতিয়া একেবাৰে উপায় নোহোৱা হৈছে আমি একমাত্ৰ এইটোৱে ভাঙাৰ হেৰিটো কাৰণটো হৈছে কি যে প্ৰবল বৰষুণৰ ফলত এই পায়াটো একেবাৰে খহি মানে দোৱা একেবাৰে কম কৰিছিলে তাৰমানে 20 ফুট দিব লাগিছিল 30 ফুট দিব লাগিছিল দিছে মাত্ৰ 10-12 ফুট দিছে সেইকাৰণে এইটো বহি গৈছে তাৰমানে ইয়াৰ উপৰি জেচিবিবিলাকে সেই মাজত খুন্দি একেবাৰে মাজেৰে নদীটো বোৱাই দিছে হা সেইকাৰণে এনেকুৱা হ'ব বুলি মই ভাবোঁ আমি চৰকাৰক অনুৰোধ কৰিছোঁ এইটো যাতে অতি সোনকালে কামখিনি আমাক কৰি দিয়ে আমিতো আগতে বহুতবাৰ আমি দাবী কৰিছোঁ কিন্তু নাই কোনো কামতে অহা নাই গতিকে আমি পুনৰবাৰ আমি দাবী কৰিছোঁ যাতে এইখিনি কাম অতি সোনকালে কৰি দিয়ে নহ'লে আমাৰ সুবনখাটা নিকাচিৰ মানে যিখিনি বাসিন্দা একেবাৰে অসুবিধাত পৰিছোঁ একেবাৰে नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना एसएससी बैंक पीओ बैंक क्लार्क बैंक एसओ यूपीएससी एफएससी डिफेंस रेलवे स्टेट इन्सुरेन्स एएओ एडीओ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव एमबिए आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससी जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 700202613391015363660
700202613391015363630